এটিএমৰ পৰা টকা উলিয়াওঁতে সাৱধান অচিনাকি লোকক এটিএম হাতত তুলি নিদিব হেৰুৱাব পাৰে আপোনাৰ সাঁচতীয়া ধন ভাৰতীয় ষ্টেট বেংক মংগলদৈ শাখাৰ চৌহদৰ এটিএম কাৰ্ড প্ৰবঞ্চকৰ জাল টকা উলিয়াবলৈ যোৱা এজন লোকৰ পৰা এটিএম কাৰ্ড সলনি কৰি পলাওঁতেই খেদি ৰাইজে ধৰে প্ৰবঞ্চকটোক ধৰাৰ পিছত প্ৰবঞ্চকটোক ষ্টেট বেংকৰ পহৰাদাৰী আৰক্ষীৰ হাতত ৰাইজে গতাই দিয়ে প্ৰবঞ্চকটো মংগলদৈৰ চপাই অঞ্চলৰ ইন্দ্ৰজিৎ নাথ বুলি জানিব পৰা গৈছে ইন্দ্ৰজিৎ নাথে বহু দিনৰ পৰাই এনে কাৰ্য কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ প্ৰত্যক্ষ কৰা গৈছে চুৰজনৰ আজি তেওঁ যি গ্ৰাহকবিলাক আহে ষ্টেট বেংকত এটিএমত পইচা উঠাব তেওঁলোকক তাৰমানে প্ৰত্যক্ষ কৰি থাকে আৰু তেওঁৰ হাতত বহুতকেইখন কাৰ্ডো পাই গৈছে আৰু তেওঁ কি কৰে পইচাটো যেতিয়া ওলায় মানুহজনে ওলাই বাৰে কেঞ্চেল কৰি দিয়ে তাৰপিছত কাৰ্ডখন সালনি দিবৰ বহুতবাৰ চেষ্টা কৰোঁতে এজন গ্ৰাহকে দেখা পাই অলপ হুলস্থুল লগাই দিলে হুলস্থুল লগোৱাৰ লগে লগে চুৰজন দৌৰিব ধৰোঁতে যিকেইটা আপোনাৰ পুলিচৰ মানুহ বেংকত থাকে তেওঁলোকে আহি খেদি যাওঁতে প্ৰায় আপোনাৰ মাজ বজাৰ ওচৰলৈকে পাইছে দৌৰি পাব্লিকো কিছু দৌৰি যায় তাৰপিছত পুলিচ দুজনে যাই ধৰি লৈ আহিছে তেখেতক আৰু তেখেতৰ হাতত প্ৰায় 25খনমান এটিএম কাৰ্ডো পোৱা গৈছে এনেই শুনামতেতো আপোনাৰ চপাই ফালৰ ল'ৰাটোৰ নাম ভালকৈ গমো পোৱা নাই কিছুমানে কিবা বনিয়া উপাধি কৈ আছে কিছুমানে নাট উপাধি কৈ আছে কিন্তু সঠিক গম পোৱা নাই এতিয়ালৈকে আজি আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ তেওঁ মানে বহুতৰ পৰা কমপ্লেইন পাই আছোঁ আমি পুলিচৰ মানুহ আমাৰ ইয়াতে থাকে তাৰপিছত তেওঁ মানে আজিও সেই কৰ্মটো কৰিছিলে কিন্তু মানে মানুহজনে CDMত পইচা সোমাব গৈছে তেওঁ বাৰে কেঞ্চেল কৰি দি আছে যেতিয়া কেঞ্চেল কৰি দিলে তাৰপিছত মই আছিলোঁ ভিতৰত এওঁ আছিল ভিতৰত দুজনে হেৰি কৰিলোঁ আমি আগবাঢ়ি আমি এটিএমৰ ভিতৰত সোমালোঁ এটিএমৰ ভিতৰত সোমাওঁতে তাক দেখা পাই তাত এই যিজন মানুহ খবৰ দিব গৈছিল তেওঁ কিন্তু আকৌ মোৰ পিছে গৈছে যাই সি দেখাই দিছে আৰু আগতে আমাৰ হেৰি আছে লক্ষ্য আছে ল'ৰাটোৰ ওপৰত নজৰ আছিল আগৰ পৰা তাইৰ গুঠিমুঠিবিলাক কেনেকুৱা তাৰপিছত কওঁতে সেই মৰ্মে আমি তাক ধৰি আনি ইয়াতে মানে মই কৈছোঁ ইয়াতে বেংকৰ ভিতৰত লগিয়া সি ইয়াৰ পৰা মাৰিলে দৌৰি একদম সেই চিনেমা হলৰ ওচৰত ধৰিছোঁ গৈ চৌজন চপাই বুলি শুনিছোঁ আমি থানাত দিলোঁ কেতিয়াৰ পৰা আগতেও এনেকুৱা কাণ্ড কৰিছিল আগতে বহুত ব্যৱস্থা মানে আমি সেনেকৈ ডাইৰেক্ট জেগা ধৰিব নোৱাৰোতো আমি অকণমান নিজে সাৱধান হ'ব লাগিব চাব লাগিব কোনজনে কেতিয়া কি কৰে বহুত দিনৰ পৰা আমি কিন্তু ট্ৰাই কৰি আছোঁ তাক ধৰিব কিন্তু আজি পৰি গৈছে